আজি ককাই ইয়াত উপস্থিত হৈছেহি। কেইদিনৰ যাত্ৰা আছিলে? আমাৰ অহা 20 তাৰিখৰ পৰা আমি আহি আছিলোঁ অনৰ্গল, আজি আহি উপস্থিত হৈছোঁ। 11 দিনীয়া এটা যাত্ৰা কেনেকুৱা ধৰণে গোটেই সময়বোৰ পাৰ হৈছিল এই 11টা দিন? গোটেই আমি যিমানকেইখন ডিষ্ট্ৰিক্ট পাৰ হৈ আহিছোঁ সকলো ৰাইজকে প্ৰথমতে ধন্যবাদ জনাব বিচাৰিছোঁ। বহুতখিনি সহায় সহযোগিতা তেওঁলোকে আগবঢ়াইছে, মৰম আশীৰ্বাদ দিছে, আইতাৰ পৰা ধৰি পিনে বয়োজ্যেষ্ঠৰ পৰা ধৰি পিনে ডেকা জীয়ৰী সকলোৱে। কিনো ক'ম, মানে আৱেগিক হৈ আছোঁ, বহুত আৱেগিক হৈ আছোঁ মই। বিশেষ নিজৰ ককা আইতাৰ কাৰণে আমি ৰাজপথত ওলাই আহিবলগীয়া হৈছে। আমি অসমীয়া মানুহবোৰ কেতিয়াবা ভাবোঁ স্বাৰ্থপৰ নেকি বুলি, নিজে প্ৰশ্ন কৰোঁ কেতিয়াবা। ককাই কি দিয়া নাছিলে আমাক, সকলোবোৰ দি থৈ গ'ল। তাৰপিছতো আমি ককাইৰ কাৰণে হাতযোৰ কৰিবলগীয়া হৈছে। কোনোবা ৰাজপথত ওলাব লগা হৈছে, কোনোবাই হয়তো গুলি খাব লগা হৈছে। এইবোৰ কাৰ্যই আমি নিজেই নিজৰ বুকুত মানে বহুত বেয়াকৈ দুখ পাওঁ। আজি ককাই থকাহেঁতেন ক'লেহেঁতেন এইবোৰ ভাল নহয়। আৰু ককাই অনাগত দিনত যিখিনি কথা কৈ গ'ল সেইখিনি কথা এতিয়া খাপ খাই চাগে। যিখিনি কথা তেওঁ মন্তব্য কৰিছে সেইখিনি কথাই আজি চলি আছে। কিন্তু ককাইক আমি একো দিব নোৱাৰিলোঁ, মানে ককাইক আমি একো দিব নোৱাৰিলোঁ। আমি ল'লোঁ, আমি তেওঁৰ পৰা বহুত ল'লোঁ। আমি তেওঁ যেতিয়া প্ৰগ্ৰেম কৰিব যায় 2টা 3টা 4টা, কিছুমানে ভাবে এই এটা গান গাইছে আহি দিছে। ককাই জানে সেইটো অনুভৱ, কিমান কষ্টৰে মানুহখিনিক মন্ত্ৰমুগ্ধ কৰিব যায়। কিন্তু সেই ক্ষেত্ৰতো ককাইক বহুতে টোল কৰিছিলে এটা সময়ত। আজি যেতিয়া ককাই নাই, তেতিয়া উপলব্ধি কৰিছে যে ককাই নোহোৱা এই অসমখন কেনেকুৱা হৈ পৰিছে। আজি লাজ পাইছোঁ আমি নিজক অসমীয়া বুলি কৈ পেলাই। ককাইৰ কাৰণে আমি যুঁজি আছোঁ দিনে ৰাতিয়ে, কিন্তু দিনে ৰাতিয়ে যুঁজিছোঁ যদিও একেই দেখিছোঁ 0% ছাকচেছ। সেনেকৈ আৰু কি ক'ম, নিজক বহুত বুজাই আছোঁ মই, কিন্তু নোৱাৰিছোঁ। তো বহুত এটা দুখৰ কথা হয়, জুবিন দাৰ দৰে এজন মানুহক হত্যা কৰিলে। আৰু এতিয়া সেইটো কথা আপোনালোকে সকলোৱে জানে, অসমবাসীয়ে জানে, গোটেই ভাৰতবৰ্ষীয়ে জানে আৰু আজিলৈকে সেই হত্যা অভিযুক্তক দুজনক এতিয়া থানা ৰাখিছিলে, জেলত সুৰক্ষা দিছে। সেইটো এটা বহুত লাজৰ কথা। আৰু সেই দুজনৰ পৰাও বহুত কথা জানিবলগীয়া হৈ আছে, কাৰণ সিহঁততকৈ ওপৰত আৰু কিছুমান ডাঙৰ মানুহ আছে, ডাইৰেক্ট চিধা কথা। আৰু সেইটো কথাও সকলোৱে জানে। আৰু ইমান দূৰ অতিক্ৰম কৰি আহিছোঁ আমি, সেইখিনি কথা আমি জানিব পাৰিছোঁ। সকলোৰে মুখত গম পাইছোঁ যে জুবিন দাক হত্যা কৰিলে আৰু ইয়াত বহুতো ডাঙৰ মানুহ জড়িত হৈ আছে। আৰু আমাৰ দৰে এজন মানুহে যদি কিবা সৰু ভুল এটা কৰোঁ, তো পুলিচে যিটো মানে জেৰা কৰে, মাৰে, তো সেইটো এটা বহুত দুৰ্ভাগ্যজনক কথা। আৰু জুবিন দাৰ দৰে এজন মানুহক হত্যা কৰাৰ পিছতো, সকলো কথা জনাৰ পিছতো তো কোনো একো কৰিব পৰা নাই। মোৰতো বহুত খং উঠি আছে, মানে বহুত ক্ষোভত আহিছোঁ মই আগতেও প্ৰতিবাদ কৰিছোঁ, প্ৰতিবাদ কৰি যাম। আৰু জুবিন দাই যেনেকৈ সঁচা কথা ক'বলৈ ভয় নকৰে, জুবিন দাৰ পিছতে কিজানি মই কালো ভয় নকৰোঁ, মানে চিধা কথা। আৰু গোটেইখিনি মই আপডেট দি আহিছোঁ, মই কাৰোলৈ ভয় নকৰোঁ বুলি। আৰু ভয় নকৰাকৈ এইখিনি জেগা পালোহি। আৰু যিখিনি কথা কৈছোঁ সম্পূৰ্ণ চিধা কথা কৈছোঁ। তো বহুতে কৈছে, এতিয়া আলফাই কৈছে যে জুবিন দাই ছুইচাইড কৰিলে, ডিপ্ৰেশ্যনত আছিলে বুলি কৈছে ন। তো তেওঁলোকে জুবিন দাৰ বিষয়ে আচলতে নাজানে, আৰু চাগে কিজানি সিহঁতক চৰকাৰেও কিবা এটা দিলে চাগে, সেইটো কাৰণে এনেকুৱা ধৰণৰ কথা মন্তব্য কৰিছে। তো সেইটো কথা মোৰ ভয় নালাগে, আলফালৈও ভয় নালাগে, মোৰ চিধা কথা। আৰু মই বহুত আৱেগিক হৈ আছোঁ, কান্দিব নাজানো, খংহে উঠে। আৰু ডাইৰেক্ট চিধা কথা কওঁ, মানে বুজি পালে। এই 11 দিন কেনেকৈ অতিবাহিত হ'ল? 11 দিন বহুত কষ্ট। মোৰ ভৰিটো এতিয়া মই খোজকাঢ়িব পৰা নাই, জোতাযোৰ ফুটি গ'ল, জোতাযোৰ ক'ৰবাত পেলাই দিলোঁ মই। আৰু চৰকাৰ এনেকুৱা চৰকাৰ, ইমান এজন ডাঙৰ মানুহ, ইমান এজন শিল্পী হয়, পৃথিৱী বিখ্যাত এজন ডাঙৰ শিল্পী, তেওঁৰ দৰে মানুহ এজনক হত্যা কৰিলে। আৰু আজিলৈকে ন্যায় দিব পৰা নাই, মানে কি ক'ম, সকলোৱে জানে মুঠতে। মই বাকী একো নাই, মই কোনো ৰাজনীতি দলক মই ভাল নাপাওঁ, চিধা কথা। ৰাজনীতি মানে কূটনীতি, আৰু সিহঁতে মানুহ মাৰিবলৈ ভয় নকৰে, আমাৰ লিখা মানুহ মাৰিবলৈ ভয় নকৰে। মই এটা ভয় খাই আছিলোঁ, মই চব চিধা কথা কৈছোঁ। মোক যদি বাটতে কিজানি গাড়ীয়ে মৰুৱাই দিব পাৰে, খুন্দিয়াই দিব পাৰে। আমি ৰাতি কেতিয়াবা 9টা বাজে মই সেইটো
সেইটোতো মই ৰিস্ক লৈ আহিছোঁ মই ভাইটোক কৈছোঁ তই মুঠতে চিন্তা নকৰি মই আছোঁ সম্পূৰ্ণ ৰিস্ক লৈ আহিছোঁ কিবা সুধিব নকওঁ যি সুধে